Hello guys, welcome to my channel. আজি ঘৰতে বাহিৰতে ইয়াতে অলপ কাম কৰি আছো। লগতে ময়ো হাতুৰি কোপ দুটাকে লগাই দিওঁ। ইয়াতে কাম চলি আছে যেটো। ৰাতিলৈ কাম চলিব। আজি কাম হৈ গ'ল, ভাবিছো মন্দিৰৰ পৰা এপাক আহোঁ আৰু আহিলোঁ যিহেতু আজি সোমবাৰ। মন্দিৰলৈ আহিলোঁ এপাক। মন্দিৰ পামে আৰু এতিয়া ভাবিছোঁ বাবাৰ ওচৰত এটা সেৱা লৈ লওঁ। বাবাৰ ওচৰত সেৱা ল'লোঁ, লৈ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ আৰু নে কি কয়। সেই কুকুৰটো চাওক, বহুত টেনশ্যনত আছে। ভাবিছোঁ পেট্ৰল অলপ ভৰাই লওঁ, যিহেতু ডিপুটো পালোৱে। গাড়ীটো ৰিজাৰ্ভ মাৰি আছে। গাইছ, মন গ'ল আৰু মন্দিৰলৈ আহিবলৈ। কামো চলি আছে, তাৰ মাজতে এবাৰ মন্দিৰৰ পৰা আহোঁ বুলি ভাবিলোঁ দাদা আৰু মই। আৰু ঘৰ পালোঁ আমি আহি, আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। বাই বাই।